নমস্কাৰ, আজি প্ৰথমবাৰৰ বাবে ফেব্ৰিক কৰিছোঁ। চাওক প্ৰথমে আঁকি লৈছোঁ। আঁকি লৈ তাৰপিছত এয়া কালাৰ কৰিছোঁ। একদম লাহে লাহে কৰিব, মই ইয়াতে ভিডিঅ'টো স্পীড কৰি দেখাই দিছোঁ। গোটেইখিনিত এনেকৈ কালাৰটো কৰি লৈছোঁ। মই ফুল পাহত ৰঙা কালাৰ দিছোঁ আৰু ঠানিবিলাকত সেউজীয়া। মই কেমেলৰ এক্ৰেলিক কালাৰটো ইউজ কৰিছোঁ। আপোনালোকে সেইটো ইউজ কৰিব পাৰে, বহুতখিনি ভাল হয়। কালাৰটো কৰি থাকিব লাগিব। কালাৰটো আপোনালোকে যেনেকুৱা ডিজাইন দিয়ে, যি কালাৰ দিয়ে, মই ৰঙা দিছোঁ। এয়া চাওক, মোৰ ফুল কেইটা হৈ গ'ল। তাৰপিছত এয়া দিছোঁ ঠানিকেইটাত সেউজীয়া কালাৰ। মই ঠানি মানে ডালকেইডাল আঁকিবলৈ মানে ব্ৰাছ পাতৰ এইটো হৈছে চাইজটো মানে 0.0 হয়। 0 একদম সৰু ব্ৰাছটো আউটলাইনৰ কাৰণে। আৰু যিটো মানে মই ফুলটো আঁকিছিলোঁ, সেই ব্ৰাছ পাতৰ চাইজটো হৈছে আপোনাৰ 0.15। এবাৰ পাতকেইটা আঁকি লৈছোঁ। মই প্ৰথমবাৰৰ বাবে কৰিছোঁ, কেনেকুৱা হয় জনাব কমেণ্ট কৰি। চাওক, মোৰ গোটেইখিনি হৈ গ'ল। মাজত বগা বগা এনেকৈ দি দিছোঁ অকণমান ভাল দেখিবৰ বাবে। প্ৰথম মই ফাৰ্ষ্ট এইখন বেলেগ মেখেলা হয়, আপোনালোকে একদম চিম্পুল মেখেলা চাদৰ কৰিব। মই আজি ট্ৰাইহে কৰিছোঁ। পৰহি মই আঁকা নাই, আগৰ পৰা এইখিনি বনোৱাই আছে। মই খালি ফুলৰ ঠানি কেইটা আঁকিছোঁ। এয়া চাওক, মোৰ কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে জনাব, আৰু যদি এনেকুৱা ভিডিঅ' লাগে আৰু মোক কমেণ্ট কৰিব। আৰু মোৰ এইটো নতুন ইউটিউব চেনেল হয়, চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। বাই বাই।